স্বাগতম জনাইছোঁ আপোনালোকক চাইব এডুকেশ্যন চেনেলটোলৈ হয় বন্ধুসকল কেনে আছে আশা কৰোঁ ভাল আজি লৈ আহিছোঁ আজি 1 নৱেম্বৰ হয় 1 নৱেম্বৰ তাৰিখৰ ইম্পৰ্টেণ্ট ইভেণ্টছসমূহ হিষ্ট্ৰীৰ হয় 1755 চনত ডেথ অফ more than 50,000 people in the capital of Lisbonত কি হৈছিল ডেথ অফ more than 50,000 বাপৰে বাপ 50,000ৰ অধিক মানুহৰ মৃত্যুমুখত পৰিছিলে মানুহ ঢুকাইছিলে কিয় ঢুকাইছিলে ইয়াত উল্লেখ নাই কিন্তু 1755 চনটো নিশ্চয় এটা ইতিহাসত কলা পৃষ্ঠা হয় 1765 চনত ষ্টেম্প এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন দ্য ব্ৰিটিছ কলনিজ মানে ব্ৰিটিছ শাসিত অঞ্চলসমূহত কি কৰা হৈছিলে 1765 চনত 1765ত অ'কে ষ্টাম্প এক্ট ৱাজ ইমপ্লিমেণ্টেড ষ্টাম্প এক্ট যিখন সেইখন কি কৰা হৈছিলে ইমপ্লিমেণ্ট কৰা হৈছিলে ব্ৰিটিছ কলনিজ মানে ব্ৰিটিছ শাসিত অঞ্চলসমূহত 1800 চনত হয় 1800 চনত আজিৰ দিনটোত কি হৈছিল জন আডামছ বিকাম দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আমেৰিকা টু লিভ ইন দ্য হোৱাইট হাউচ হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিসমূহ যিসকল আমেৰিকাৰ ৰাষ্ট্ৰপতি এতিয়া বৰ্তমান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প তেখেতে ক'ত বাস কৰে বাৰু তেখেতৰ ঘৰটো ফেমাছ ঘৰটোৰ নাম কি হোৱাইট হাউচ হয় জন আডামছে ব্যৱহাৰ কৰিছিলে যিজন ৰাষ্ট্ৰপতি তেওঁই প্ৰথম ব্যৱহাৰ কৰিছিলে হোৱাইট হাউচ আজি আপোনাক সুধিব পাৰে বা এক্সাম সময়ত আহিব পাৰে যে কোনজন আমেৰিকাৰ প্ৰথম প্ৰেছিডেণ্ট যিয়ে হোৱাইট হাউচ প্ৰথমে ব্যৱহাৰ কৰিছিলে হয় তেতিয়া আপুনি লিখিব লাগিব জন আডামছ ইয়াত লিখা আছে জন আডামছ কেতিয়া 1800 চনতে বাপৰে বাপ বহুত দিনৰ আগতে নহয় জানো 1858 চনত হয় 1858 চনত ইণ্ডিয়াছ ৰুল ৱেণ্ট ফ্ৰম দ্য ইষ্ট ইণ্ডিয়া কোম্পানী to the British ruler and now the appointment of viceroy to the governor general was started. India's rule ইণ্ডিয়াক কোনে শাসন কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কৰিছিলে আমি জানো 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল ইণ্ডিয়া ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীন হৈ গৈছিল কিমান 1858 চনৰ আজিৰ দিনটোতে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছে ভাৰতবৰ্ষখন দখল কৰিছিল হয় আজিৰ দিনটোতে 1858 চনৰ আজিৰ দিনটোতে অ'কে 1881 চনত হয় 1881 চনত ট্ৰাম্প ছাৰ্ভিচ ইন কেলকাতা ষ্টাৰ্টেড বিটুইন চিলদাহ এণ্ড আৰ্মেনিয়া ঘাট চিলদাহ আৰু আৰ্মেনিয়া ঘাটৰ মাজত কি হৈছিলে ট্ৰাম্প ছাৰ্ভিচ কলকাতাৰ চিলদাহ আৰু আৰ্মেনিয়া ঘাটত ট্ৰাম্প ছাৰ্ভিচ আৰম্ভ কৰা হৈছিলে হয় 1913 চনত ফ্ৰীডম ফাইটাৰ তাৰাকনাথ দাস started the Gadar movement in the city of San Francisco, কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কো চহৰত কি হৈছিলে ফ্ৰীডম ফাইটাৰ তাৰাকনাথ দাসে গাধাৰ মুভমেণ্টটো আৰম্ভ কৰিছিলে 1913 চনত 1922 চনত তলত আছে 1922 চনত অটোমান এম্পায়াৰ এণ্ডেড হিজ চুলতান মাহমুদ শ্বাহ ৱাজ ডিছফেলোশ্বিপড হয় 1944 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ আৰ্মি এৰাইভছ ইন দ্য নেদাৰলেণ্ডছ ডিউৰিং দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হয় ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া চলিছিল তেতিয়া 1944 চনত ব্ৰিটিছ আৰ্মিয়ে কি কৰিছিলে এৰাইভছ ইন দ্য নেদাৰলেণ্ডত উপস্থিত হৈছিলে মানে হলেণ্ডত উপস্থিত হৈছিলে আমি হলেণ্ড বুলি জানো নেদাৰলেণ্ড বুলিও জানো নহয় জানো উপস্থিত হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হয় 1946 চনত 1946 অ'কে এইটো মনত ৰাখিব আপোনালোকে ষ্টেট নাইডাৰ Sachsen was formed in West Germany. পশ্চিম জাৰ্মানীত কি হৈছিলে ষ্টেট নাইডাৰ ছেছন ৱাজ ফৰ্ম ষ্টেট নাইডাৰ ছেছন মই যদি শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ ষ্টেট নাইডাৰ ছেছন ৱাজ ফৰ্ম গঠন হৈছিলে নাইডাৰ ছেছন ক'ত গঠন হৈছিলে ৱেষ্ট জাৰ্মানীত 1946 চনত মানে 1946ত অ'কে 1950ত কি হৈছিলে বোলো আজিৰ দিনটোতে হয় 1950 1 নৱেম্বৰত ফাৰ্ষ্ট টিম ইঞ্জিন ইন ইণ্ডিয়া বিল্ড ইন ছত্তীশগড় ৰেল ফেক্টৰীত প্ৰথমটো ভাৰতৰ ষ্টিম ইঞ্জিন বিল্ড কৰা হৈছিলে সাজি উলিওৱা হৈছিলে হয় 1950 চনৰ আজিৰ দিনটোতে 1952 চনৰ
আজিৰ দিনটোত জয়নাৰায়ণ টুক অভাৰ এজ চিফ মিনিষ্টাৰ অফ ৰাজস্থান। ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে জয়নাৰায়ণে শাসনভাৰ লৈছিলে। হয়, জয়নাৰায়ণ টুক অভাৰ এজ চিফ মিনিষ্টাৰ অফ ৰাজস্থান। 1952 চনৰ আজিৰ দিনটোতে জয়নাৰায়ণে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লৈছিলে বা শপত লৈছিলে। 1958 চন, হয় 1958। অ'কে, আপোনালোকে চনটো মনত ৰাখিব। 1950ত দ্য দেন ছোভিয়েট ইউনিয়ন কণ্ডাক্টেড এ নিউক্লিয়াৰ টেষ্ট। তেতিয়াৰ ছোভিয়েট ইউনিয়ন, হয় তেতিয়াৰ ছুপাৰ পাৱাৰ ছোভিয়েট ইউনিয়নে কণ্ডাক্টেড এ নিউক্লিয়াৰ টেষ্ট, এটা নিউক্লিয়াৰ টেষ্ট পৰীক্ষণ কৰিছিলে 1958 চনৰ আজিৰ দিনটোতে, মানে 1 নৱেম্বৰ 1958 চনত। হয়, 1966ত এষ্টাব্লিছমেণ্ট অফ দ্য ষ্টেট অফ হাৰিয়ানা, হাৰিয়ানা ৰাজ্যখন গঠন হৈছিলে 1966ত। হয়, 1973ত মাইচুৰ নেম চেঞ্জ টু কৰ্ণাটকা, মাইচুৰ যিটো নাম আছিলে সেইটো কৰ্ণাটকলৈ ৰূপান্তৰিত হৈছিলে 1973 চনত। হয়, কৰ্ণাটক এখন গুৰুত্বপূৰ্ণ ৰাজ্য ভাৰতৰ, নহয় জানো। 1974 চনত দ্য ইউনাইটেড নেশ্যনছ ৰিকগনাইজেছ দ্য ফ্ৰীডম অফ চিপ্ৰাছ ইন দ্য ইষ্টাৰ্ণ মেডিটেৰেনিয়ান কাণ্ট্ৰি। হয়, 1979 চনৰ আজিৰ দিনটোতে অকুপেশ্যন অফ আৰ্মি অন পাৱাৰ ইন বলিভিয়াত সামৰিক বাহিনীয়ে শাসনভাৰ লৈছিলে। কি কৰিছিলে 1979 চনত। হয়, 1995 চনত 1995ত তেতিয়া আমাৰ বহুতৰে নিশ্চয় জন্ম হৈছিলে। দ্য US হাউচ অফ ৰিপ্ৰেজেণ্টেটিভছ, ইউএছৰ যিটো হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ আছে, পাছেজ দ্য ফেমাছ ব্ৰাউন এমেণ্ডমেণ্ট। তেওঁলোকে ব্ৰাউন এমেণ্ডমেণ্ট লখন পাছ কৰিছিলে টু গিভ আৰ্মছ টু পাকিস্তানক বিভিন্ন ধৰণৰ সামৰিক বস্তু বা সামৰিকভাৱে সহায় কৰিবলৈ $36.80 মিলিয়ন। বাপৰে বাপ, ইমানখিনি পইচা পাকিস্তানক দিবলৈ ব্ৰাউন এমেণ্ডমেণ্ট বিলখন পাছ কৰিছিলে তেতিয়া US হাউচ অফ ৰিপ্ৰেজেণ্টেটিভে। হয়, ইতিহাসত ঘটা বিভিন্ন ঘটনাসমূহ আমি জানিলোঁ থোৰতে অলপমান কিছু যিটো ইম্পৰ্টেণ্ট বুলি মই ভাবিছোঁ আপোনালোকৰ বাবে আহিবলগীয়া এক্সামসমূহত তথা আপোনালোকৰ GK নলেজসমূহ বঢ়াৰ কাৰণে। যিসকলে UPSC এছপাইৰেণ্ট, যিসকলে UPSC এক্সাম APSC এক্সাম দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু যিবোৰ পৰীক্ষা আহিছে PTCL আৰু সেইবোৰ লোকসকলৰ কাৰণে, প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট সহায়ক হ'ব এইবোৰ। হয়, আমি আহিছোঁ 1 নৱেম্বৰ। হয়, ইতিহাসত বিভিন্ন ব্যক্তি, যিসকল ফেমাছ ব্যক্তি তেওঁলোকৰ জন্ম হৈছিল, কাৰ বাৰু হৈছিল আজি। হয়, 1942 চনৰ আজিৰ দিনটোতে প্ৰভা খাইতান, ৰিন'ড নভেলিষ্ট, প্ৰটেষ্ট এণ্ড ফেমিনিষ্ট থিংকাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ অফ হিন্দী লেংগুৱেজ, হিন্দী ভাষাৰ নভেলিষ্ট, পয়েটেষ্ট মানে কবি আৰু ফেমিনিষ্ট থিংকাৰ এণ্ড ছ'চিয়েল ৱৰ্কাৰ। 1942ত আজিৰ দিনটোতে প্ৰভা খাইতান তেখেতৰ জন্ম হৈছিলে। হয়, 1973 চনৰ আজিৰ দিনটোতে ঐশ্বৰ্য ৰায় বচ্চন, ইণ্ডিয়ান এক্ট্ৰেছ এণ্ড ফৰ্মাৰ মিছ ৱৰ্ল্ড, প্ৰাক্তন মিছ ৱৰ্ল্ড। আমি সকলোৱে জানো ঐশ্বৰ্য ৰায় এজন বলিউডৰ এক্ট্ৰেছ বুলি, বলিউডৰ নায়িকা। হয়, তেওঁৰ জন্ম হৈছিলে 1973 চনৰ আজিৰ দিনটোতে। মানে ঐশ্বৰ্য ৰায় বচ্চনৰ আজি জন্মদিন। হেপী বাৰ্থডে টু হাৰ, উই উইচ হাৰ হেপী বাৰ্থডে। ৱেল, আমি আৰম্ভ কৰিছোঁ পিছতো ৰাবি ভাটিয়া, ইণ্ডিয়ান এক্ট্ৰেছ। হয়, ৰাবি ভাটিয়া ইণ্ডিয়ান অভিনেত্ৰী, তাইৰো আজি কি জন্মদিন। হয়, আমি তাইকো জনাইছোঁ জন্মদিনৰ বহুত শুভকামনা। 1948 চনৰ আজিৰ দিনটোতে সন্তোষ গাংৱাৰ, মিনিষ্টাৰ অফ ষ্টেট ফৰ দ্য ফেমাছ পলিটিচিয়ান এণ্ড পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। হয়, সন্তোষ গাংৱাৰৰ আজিৰ দিনটোতে কি হৈছিলে, জন্ম হৈছিলে 1948 চনৰ। 1930 চনৰ আজিৰ দিনটোত আব্দুল কাৱি দছনভি ৱাজ এ ফেমাছ ৰাইটাৰ এণ্ড পয়েট ইন উৰ্দু লেংগুৱেজ। উৰ্দু ভাষাৰ এজন বিখ্যাত কবি আৰু লিখক আব্দুল কাৱি দছনভিৰ আজি জন্ম হৈছিলে 1930 চনত। হয়, 1924 চনত আজিৰ দিনটোতে ৰামকিংকৰ উপাধ্যায়, ফেমাছ নেৰেটৰ ইন হিন্দী লিটাৰেচাৰৰ ফেমাছ নেৰেটৰ ৰামকিংকৰ উপাধ্যায়ৰ আজিৰ দিনটোতে জন্ম হৈছিলে 1924 চন। হয়, আজিলৈ ইমানখিনিয়ে। আপোনালোকে মোৰ
চেনেলটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনাই লৈ আহোঁ আপোনালোকৰ বাবে, আপোনালোকৰ সহায় হ'ব বুলি। হয়, ধন্যবাদ।